প্ৰথমতে কাহিনীটো ক'ব কি হ'ল? কাহিনীটো মায়ে কৈ দিব পাৰিব, মাহঁতিয়ে চাইছিলে আকৌ। নহয় নহয়, আপোনালোকে প্ৰথমতে কেলৈ আহিছিলে? প্ৰথমতে আহিছিলোঁ, এই বেটেৰী কম্পিটিশ্যন আছে, মাও গাটো মা দেউতা মানে সেই মদ খাবলৈ আহিলে। মায়ে প্ৰথমতে আহিছিলে, লগত প্ৰাৰ্থনা দিলেহি। মই বোলে স্বাক্ষৰটো দি থৈ আহোঁ, দেউতা নোখোৱা হ'ল বুলি ক'লে। তেনেহ'লে মা ময়ো যাওঁ, সেই বেটেৰী কম্পিটিশ্যন আছে, তাৰ কাৰণে কিবা এটা আগবাঢ়ি আহোঁ বুলি ক'লোঁ, প্ৰতিষ্ঠা দিৱসৰ কাৰণে। তেনেকৈ আহিলোঁ, তাৰপৰা দিলোঁগৈ। দি তাই চব ভালেই নহয়, চোৱাৰ আগত মানে ভিডিঅ'টো চালে। মইতো এইবোৰ গম নাপাওঁ। কোনটো ভিডিঅ' চালে? এই বেটাই হেৰি কাৰ ভিডিঅ' চাইছিলে, তেওঁ ভিডিঅ'। তাৰপিছতে মাৰো বিষবোৰ আহিবলৈ ধৰিলে, বেটেৰী মানে উইনাৰ হ'বলগীয়া এটা পালে ৱৰ্কত। তাৰ উইনাৰটো মানে তাই পায় আৰু। তাৰপিছত এই নাম এলাউন্স নকৰিলে, তাৰ কটা নহয়। তাৰপিছতে ভুলবোৰ হেৰি হ'ল, দেখুৱাই দিয়া আকৌ সেইটো কি। তাৰপিছতে এই দুলীয়াজনত হেৰি ফাৰ্ষ্ট ৰাণা চাহাবটো পালে আৰু দুটা পালে, কষ্টিমত পালে আৰু ৱৰ্কত পালে। তাতো উইনাৰটো নাপালে। সেই তাৰপিছতহে মোক ভুলটো কৈছে। লগে লগে বোলে পাপ স্বীকাৰ কৰিবগৈ লাগিব বুলি একদম মানে এইবোৰ তাহাঁতি এইবোৰ কৰি থাকে নহয়, গমেই নাপালোঁ। মানে পিতাৰ ওচৰত এতিয়া আৰু দুটা কম্পিটিশ্যন আছে, উইনাৰ হ'ব লাগে পিতাৰ ওচৰত। পইচা 5,000 টকা এটা দিছোঁ, সেয়া এটা কৰিবলৈ ৰ'ব। কথাটো প্ৰথমতে শুনি লওক। তাৰমানে এতিয়া ঈশ্বৰে কৈছে মই নপঠিয়াকৈ মই পঠিয়াইছোঁ বুলি কোৱা, বা মই নোকোৱাকৈ মই কৈছোঁ বুলি কোৱা, এনেকুৱা পৃথিৱীত ঢেৰ ওলাব দেই। আচল কথা আমিতো নাজানো। গতিকেলৈ এনেকুৱা ভাৱবাদীবিলাক এতিয়া ওলাইছে, তেওঁলোকে মানে মানুহবিলাকৰ কাৰণে চিন্তা নকৰে, তেওঁলোকে নিজৰ পেটৰ কাৰণে চিন্তা কৰে। সেইকাৰণে বাইবেলত কৈছে, যিজনে তোমালোকৰ কাৰণে সঁচাকৈয়ে চিন্তা কৰে এনে মনৰ লোক আৰু মোৰ কোনো নাই কৈছে। সিহঁতি এইকাৰণতে বাইবেলত কৈছে, শেষ কালত এনেকুৱা ভয়ংকৰ দিন উপস্থিত হ'ব, মানুহবিলাকে তোমালোকক ধন লাভৰ উপায় বিচাৰিব। তেওঁলোকে কল্পিত বাক্যৰে ধুনীয়া ধুনীয়া কথা ক'ব, কিন্তু ধন লাভৰ উপায় কৰিব দেই। সেইকাৰণে তোমালোকে আত্মাবোৰ চিনি ৰাখিবা, এইটো ঈশ্বৰ আত্মা হয় না শয়তানৰ আত্মা হয়। তো এতিয়া এনেকুৱা শেষৰ সময়ত প্ৰভুৱে কৈছে, শয়তানে আচৰিত চিন দেখুৱাব, আনকি জুই পেলাইও দেখুৱাব পাৰে দেই। কিন্তু এতিয়া মানুহবোৰ ঠগ খাই গৈছে নাই? মানে ইয়াত যেনেকৈ আজি স্বয়ং ঈশ্বৰে আহি ইয়াত দৰ্শন দিয়া, আৰু তেওঁ যেনেকৈ কৰিবলৈ কৈছে আমি তেনেকৈ কৰি আছোঁ, আৰু তেনেকৈ মানুহবিলাক শান্তি পাই গৈছে। কিন্তু তেওঁলোকে এতিয়া বাইবেলখন পঢ়ি কিনে চবেই শিক্ষা দিব পাৰে, কিন্তু তেওঁলোকে পালন কৰিব নোৱাৰে, আনকহে শিক্ষাটো দিয়ে। সেইকাৰণতে প্ৰথমতে চাব লাগিব যে এই মানুহটো মানে ঈশ্বৰৰ আত্মা হয় না শয়তানৰ আত্মা হয়। তেওঁলোকৰ কথাবিলাকতে গম পোৱা হ'ব দেই। বেটাই কৈছে, মা মই ভুল প্ৰাৰ্থনা বিচাৰিছিলোঁ, মই ভুল হেৰি মই চাওঁ বুলি নাই চোৱা, মই গালি দিছোঁ, তহঁতি এনেকুৱা নকৰিবলগীয়াবোৰ কৰি থাক, মই যে গম নাপাওঁ। এতিয়া কৈছে মই মা হেৰি চাওঁ বুলি নাই চোৱা। সি মাৰ লগত লঘোণ প্ৰাৰ্থনাও দিছিলেহি, তাৰ মুখত খুব গুটি বহুত হৈছিলে, ভাল হৈ গৈছিলে। এতিয়া মানে লগে লগে আকৌ হৈ গ'ল, আকৌ মানে স্কুললৈ যাবলৈ মন নোযোৱা হ'ল। বেটা আহাচোন, তুমি পুৰস্কাৰকেইটা দেখুওৱা। দেখুৱালে। সেইকাৰণে আপোনালোকে কথাটো বাইবেলখন ভালকৈ পঢ়িব, তেতিয়াহে আপোনালোকে বুজি পাব। যদি সেইটোৱে এতিয়া সেই কথাটো লিখা আছে, এটা অসুচী আত্মা যেতিয়া এজন মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবিলাক বিচাৰি ফুৰে, ক'তো শান্তি নাপায়। তেতিয়া সি মনে মনে ভাবে, মই যিটো ঘৰত আছিলোঁ, মই আৰু 7টা তাতকৈ নিজতকৈ শক্তি থকা শয়তান আনি কিনে সেই মানুহজনৰ গাত সোমাই যায়। তেতিয়া আগতকৈ অৱস্থাটো বেয়া হৈ যায় দেই। প্ৰশ্নটো কৰিব পৰা প্ৰশ্নটো বন্ধ কৰি থ'লে নহয়, উইনাৰ হ'বলৈ একদম মানে তাৰ মুখখন জপ হৈ গ'ল। বুলি ল'লে একদম, তাৰ পিছতহে পাৰেই গোটেইকেইটা আনচাৰ দিব নোৱাৰে। তাৰপিছতে কান্দিছে ধুমাধুম, মুখখন মেলিবই নোৱাৰা হৈ থাকিলে। ইয়াত বহুত মানুহে এতিয়া ঠগ খাইছে তেনেকৈ। মোবাইলটো তাক মানে প্ৰমাণ দেখালে, মোবাইলটো একো হ'বলগীয়া, মোবাইলটো ঘঁ ঘঁ কৰি থাকে। হ'ব নালাগে, হ'ব নালাগে, মোবাইলটো এতিয়া বেয়া দেখুৱাইছে। হ'ব। এই ঘৰ ক'ত কৈছিলে? ঘৰ দুলীয়াজান, মৌ মাৰি মেবিল মাজুলী।